শনিবাৰে বিশ্বনাথৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ডক্টৰ বাণীকান্ত কাকতি বঁটা প্ৰদান কৰা হয়। অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগ আৰু বিশ্বনাথ জিলা প্ৰশাসনৰ সৌজন্যত অনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠানত উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বিশ্বনাথ জিলাৰ 5গৰাকী কৃতি ছাত্ৰীক আনুষ্ঠানিকভাৱে একোখনকৈ স্কুটি প্ৰদান কৰে অসমৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত দত্তই। উল্লেখ্য বিশ্বনাথ জিলাৰ মুঠ 538গৰাকী ছাত্ৰীয়ে এই বঁটা লাভ কৰিছে আৰু পৰৱৰ্তী পৰ্যায়ত শিক্ষা বিভাগে এই কৃতি ছাত্ৰ-ছাত্ৰীসকল এই বঁটা প্ৰদান কৰিব। বিশ্বনাথৰ কমলাকান্ত ক্ষেত্ৰত অনুষ্ঠিত তথা অন্তৰীপা বৰাই আঁত ধৰা এই অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে বিশ্বনাথ জিলাৰ অতিৰিক্ত উপায়ুক্ত সূৰ্যকমল বৰাই। ডক্টৰ বাণীকান্ত কাকতিৰ প্ৰতিচ্ছবিত মন্ত্ৰী ৰঞ্জিত দত্তৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকা, অতিৰিক্ত আৰক্ষী অধীক্ষক সৌৰভজ্যোতি শইকীয়া, অসম ৰাজ্যিক কন্যাগাৰ নিগমৰ অধ্যক্ষ দিগন্ত ঘাটোৱাৰ, জিলা পৰিবহণ বিষয়া উমেশ শৰ্মাকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি। অসম চৰকাৰৰ অভিলেখী আঁচনি হাইস্কুল শিক্ষান্ত পৰীক্ষাবিলাক যিসকল সুখ্যাতি ছাত্ৰ ছাত্ৰীয়ে পাছ কৰে তেওঁলোকক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয়। আৰু এইবাৰ বাজেটত ডক্টৰ বাণীকান্ত কাকতি যিটো বঁটা হায়াৰ ছেকেণ্ডেৰী পাছ কৰা যিসকল ছাত্ৰী ফাৰ্ষ্ট ডিভিজনত পাছ কৰিছে তেওঁলোকক বিনামূলীয়াকৈ স্কুটি দিয়াৰ ব্যৱস্থা এইখন চৰকাৰৰ হাতত লৈছে। 22,245গৰাকী অসমৰ তেনেকুৱা মেধাৱী ছাত্ৰীক এই স্কুটি প্ৰদান কৰা হ'ব। আৰু বিশ্বনাথ জিলাৰ আমাৰ 538গৰাকী ছাত্ৰীক আমি আজি প্ৰাৰম্ভিক পৰ্যায়ত 5গৰাকী ছাত্ৰীক আমি এই স্কুটি প্ৰদান কৰিছোঁ। ইয়াৰ এটা মেছেজ যাব গাঁও অঞ্চলতে, বিশেষভাৱে গাঁৱৰ যিসকল সুখ্যাতিৰে পাছ কৰা ছাত্ৰীসকল আছে মেছেজ যাব। আৰু আগন্তুক পৰীক্ষাত যিসকল ছাত্ৰীয়ে পৰীক্ষা দিব তেওঁলোকৰ মনতো এটা চেলেঞ্জ আহিব, এটা কম্পিটিশ্যন আহিব যে মহাবছৰ ভালকৈ পাছ কৰি ময়ো এই বাণীকান্ত কাকতি বঁটা প্ৰদান লাভ কৰিবৰ কাৰণে মই সক্ষম হয়। এই যিটো চেলেঞ্জ, এই যিটো কম্পিটিশ্যন যে গাঁও অঞ্চললৈ যিটো গৈছিল, গতিকে এই পৰিৱৰ্তন বা এই চেলেঞ্জে আমাৰ উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক অধিক উৎসাহিত কৰিব আৰু গাঁও অঞ্চলতো ভাল শিক্ষাৰ বাৰ্তা যাব। নতুন বৰ্ষত আপুনি কি মেছেজ দিব ছাত্ৰীসকলৰ প্ৰতি? মই এইটোৱে কৈছোঁ, ইয়াত আমি ৰেজিষ্ট্ৰেশ্যনটো কৰি দিছোঁ। যি স্কুটিখনৰ সম্পূৰ্ণ ৰেজিষ্ট্ৰেশ্যন কৰা আছে তেওঁলোকক ড্ৰাইভিং লাইচেঞ্চ ল'বৰ কাৰণে আমাৰ দ্বিতীয়ক মাতি আনিছোঁ, দ্বিতীয় লাইচেঞ্চৰ ব্যৱস্থা কৰি দিব। আৰু মই এই ছাত্ৰীসকলক মই নতুন বৰ্ষত এটাই মই আপিল কৰিম, যিটো এইবাৰ APSCৰ যিটো ৰিজাল্ট হৈছে বিশেষকৈ গাঁৱৰ মেধাৱী লোকসকল মেধাৱী ছাত্ৰ ছাত্ৰীসকলে APSCত উত্তীৰ্ণ হৈছে। গতিকে তেওঁলোকে ভালকৈ পঢ়ক, প্ৰশাসনিক বিষয়া হওক, ডাক্তৰ হওক, ইঞ্জিনিয়াৰ হওক, আৰু সমাজখনলৈ অঞ্চললৈ যাতে সুখ্যাতিৰে তেওঁলোকে সুনাম কৰি আনিব পাৰে, এইটোৱে মই তেওঁলোকৰ ওচৰত এপিল কৰিছোঁ। আজি খুবেই ভাল অনুভৱ হৈছে আৰু এইটো অনুভৱ যাতে সকলোৱে পাওক সেইবাবে সকলোৱে যাতে ভালদৰে পঢ়া শুনা কৰক আৰু এনেধৰণৰ নাম কৰি যাওক, মই সেইটোৱে আশা কৰিলোঁ। আৰু মোৰ 92.5 আছিলে। তৰুণ চন্দ্ৰ ভট্টাচাৰ্য কনিষ্ঠ মহাবিদ্যালয়, বিশ্বনাথ চাৰিআলি। নৱপ্ৰজন্মৰ কাৰণে কিবা ক'ব? নৱপ্ৰজন্মক মই এইটোৱে ক'ব বিচাৰিম যে তেওঁলোকেও এনেধৰণে ভালকৈ পঢ়ি যাওক, যাতে গভমেণ্টে কিবা যদি দিয়ে তেওঁলোকেও পাওক, আঁচনিৰ ফালৰ পৰা সকলো গ্ৰহণ কৰক। বিশ্বনাথৰ পৰা পলাশ প্ৰেমৰ ৰিপৰ্ট, কামৰূপা নিউজ।